Hello everyone, মই কল্যাণী আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলো এটো হয় মেন্ডেভিলা এটো হোৱাইট কালাৰ হয় হোৱাইট কালাৰ মোৰ নাছিলে আনিলো মোৰ বাগিচাৰ নতুন আলহী আৰু ইয়াক মই আজি ৰিপোৰ্ট কৰিম আৰু ৰিপোৰ্ট কেনেকৈ কৰো কেনেকা মাটি ব্যৱহাৰ কৰো সেই বিষয়ে আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিলো তেন্তে আহকচোন ভিডিওটো লৈ আগবাঢ়ো কেনেকৈ কি কৰো চাও এটো এফালে লৈ লৈছো ইয়াৰ কাৰণে মই সমান পৰিমাণে বালি মই এই টেমাটোৰে মই জুখিছো দে মোৰ নিজৰ এইটো ৰুম 12 ইঞ্চৰ মেন্ডেভিলাৰ কাৰণে আপোনালোকে সদায় 12 ইঞ্চৰ 12 বা 14 ইঞ্চ তেনেকুৱা সাইজৰ টাবে ল'ব সৰু নল'ব মোৰ 12 ইঞ্চে হয় এটো জুখত মই মাটি বনাই লম বালি ললো 3 টেমা এটো জুখৰে টাবটোতে লৈছো সৰু টাব হয় মাটিও 3 টাব একে ধানৰ বাকলি ললো 1.5 টেমা ললো এটোৱেদি কোকোপিট 1 টেমা আৰু কেচুহাৰ 1 টেমা লৈছো লগত দিছো ফাংগিসাইড 2 চামুচ দিলো সৰু চামুচেৰে আৰু ইয়াত আৰু এটা বস্তু মই মিলাম বন মিল এখিনি মন মিল আছে মোৰ বন মিল মই এই অকনমানি চামুচখনে 3 চামুচ মান দি দিছো বৰ্তমানৰ কাৰণে ইমানখিনি দিছো পিছত মই আকৌ দিম এটো ডাঙৰ টাব যেহেতু মই আৰু 1 চামুচ দি দিছো 4 চামুচ একেবাৰে অকনমানি আইসক্ৰীম খোৱা চামুচ এতিয়া মাটিখিনি লগত মই অকন মিলাইহে লৈছো আৰু এখিনি ধুনিয়াকৈ মিলাই লম এতিয়া আৰু এখন চাওক নতুনকৈ আনি দিলে মোক মই হাতেৰে মিলাই ভাল পাওঁ এখনৰ প্ৰয়োজন হোৱা নাছিলে মই হাতেৰে মিলাই থকা দেখি বেয়া পাই মোৰ মানুহজনে আনি দিলে আজি এখনেদি মিলাই চাইছো ভাল লাগিছে পিছে মিলাই বেয়া নাই লগা মেন্ডেভিলাৰ ওপৰত মোৰ মেন্ডেভিলা প্ৰপগেশনৰ ওপৰত মোৰ ভিডিও আছে হেতুত মই প্ৰপগেশনৰ বিষয়ে কৰিছিলো হেতুত ইয়াৰ কেয়াৰ সম্পৰ্কে ফাৰ্টিলাইজাৰ বা ইয়াৰ কেনেকুৱা ঠাই ৰাখিব কেনেকুৱা ৰ'দ বতা লাগে সেইবোৰ বিষয়ে তাত পতা হোৱা নাছিল আজি এটো ভিডিওত এখিনি সকলোখিনি পাতিম প্ৰথমতে মাটি কেনেকুৱা লওঁ হেকিটো দেখুৱাই দিলুৱে এখিনি এনেকুৱা ধৰণৰ মাটি মই লওঁ এনেকুৱা ধৰণৰ মাটি ভাল আৰু মাটি সদায় যিকোনো ফুলৰ কাৰণে ওয়েলডেন লবই ওয়েলডেন মাটিটো বনাই লবই আৰু তাত যাতে ভাল নিউট্ৰিশন থাকে হেতু দৰকাৰ গছজোপাৰ কাৰণে গছজোপাৰ গ্ৰোথৰ কাৰণে আৰু আগৰ প্ৰপগেশনৰ ভিডিওটো যদি কোনোবাই চোৱা নাই চাব যদি ইচ্ছা কৰে মই ডেসক্ৰিপচন বক্সত দি দিম লিংকটো চাব পাৰিব এখিনি একদম জৰজৰীয়া মাটি ভালকে ইয়াত পানীটো ধুনিয়াকৈ ড্ৰেইন হ'ব এখিনি মাটিত এনেকে মাটি বনাব আৰু টাবটোৰ ভালকে হোল কেটা চেক কৰি যদি কম হোল থাকে প্লাষ্টিক টাববিলাকত য'ত হোল নাথাকে হোল কৰি ল'ব আৰু য'ত কম থাকে ভালকে হোল দুটামান কৰি ল'ব মোৰটো ভালকে হোল আছে মোৰ এখিনি মিলোৱা হৈ গ'ল ধুনিয়াকৈ মিলাই ললো আৰু এটো সদায় দিয়াৰ দৰে হিলগুটি দি ললো বাটকেটা ডাঙৰ এনেকে বাট আছে চক এনেকে বাটাও আছে এনেকে মই হিলগুটি দিছো আৰু ফ্লে বস্তা টুকুৰা এটা আছে তো দি দিছো আৰু এতিয়া মাটিখিনি ভৰাই লম এটো মই আধালৈকে প্ৰথমতে বহাই ললো মাটি ভৰাই ললো আৰু এটো এটা উলিয়াম এনেকে সদায় এনেকে আঙুলি কেটাৰে গছজোপাক সাপোৰ্ট দি লব পুলিটো সাপোৰ্ট দিয়া পাছত তাক লুটিয়াই তো ইয়া এনেকে একো নকৰো মই মাটি ইয়াৰ একো নতৰাও এক অকল বহাই দিম অকমান হেৰি কৰিব লাগিব ইয়া অকমান উলিয়াই লৈছো মাটিতে বাস ইয়াক অকল বহাই এই ওপৰৰ ফালৰ বিলাক হে অকমান তলৰ ফালে মই একো নাই কৰা হিপাটোক আপোনালোকে একদম সাৱধানে হেৰি কৰিব কষ্ট পাবলৈ নিদিবই তাহাঁতক একেবাৰে ডিস্টাৰ্ব নকৰিব এতিয়া বহাই দিলো এতিয়া এনেকে ধুনিয়াকৈ সাজিছে মাটিবিলাক হাতেৰে কৰি থকা যে হাতখনে গৈছে আৰু অকমান তাক মই হেঁচি দিছো তো বেছিকৈ হেৰি কৰিব নালাগে হৈ যাব আৰু নভৰাও যেহেতু
ইমানখিনি ৰাখিব লাগিব জেগা পানী দিলে যাতে মাটিবোৰ ওলাই নাহে আৰু ইয়াক মাজে মাজে সাৰ যোগানো ধৰিব লাগিব গতিকে টাবত মাটিবোৰ একদম ওপৰলৈকে ভৰাই নিদিব এইটো হৈ গ'ল ইয়াক ছাপৰ্ট এটা দিম মই একেবাৰে পুতি ইয়াক ছাপৰ্ট দি ৰাখিম নহ'লে গছজোপা লৰি আছে আৰু যে মই আগৰ প্ৰপগেশ্যনৰ ভিডিঅ'টোত আপোনালোকক মই যেনেকৈ কেনেকৈ কৰিব লাগে সেইটো কৰি দেখাইছিলোঁ কিন্তু মই তাত মানে শিপা হোৱাটো দেখুৱাই দিব পৰা নাছিলোঁ কিন্তু মই পুলি কৰা দেখাই দিছিলোঁ কিন্তু আজি মই আপোনালোকক এইটো খুলি দেখুৱাই চাম আপোনালোকৰ শিপা হ'ল নে নাই মই খুলিটো কাৰণ এইটো সময় হ'ল 25 দিনৰ ওপৰত হৈ গ'ল মোৰ মতে শিপা হ'ব লাগে সেইকাৰণে আজি এইটো ভিডিঅ'তে ভাবিলোঁ আপোনালোককো দেখাই দিম এইটো চাওক এইটো আগটো আছিলে যিটো ডালটো মানে পুলিটো হ'ব এইটো আৰু এই জোপাৰ পৰা ডালটো আহিছিলে এই ডালটোৰ পৰা এইটো আগ আৰু এইফালে নাই মই এইখিনিতে আজি কাটিম এজোপা এলামাণ্ডা হয় কিন্তু এলামাণ্ডাৰ হয় মেণ্ডেভিলাৰ পুলি মই এটা কৰি ৰাখিছোঁ সেইটো সময় হোৱা নাই এইটো এলামাণ্ডাৰ হয় এইখিনিতে মই কাটি দিছোঁ কাটি দিলোঁ মই এইটো আৰু এইখিনিটো কাটি দিছোঁ এইখিনি অদৰকাৰী হয় আৰু ইয়াৰ পৰা নতুনকৈ পোখা ওলাই বাঢ়িব কোঁহ ওলাব এইফালৰ পৰা সেইকাৰণে এইটো মই ইয়াতে এৰি দিছোঁ এনেকৈ আৰু এইটো হৈ গ'ল ইয়াৰ মই এতিয়া চাম বান্ধি ৰাখিছিলোঁ যে এইডাল কাটি দিছোঁ ইয়াক এইটো মই চাম এতিয়া আপোনালোকৰ আগতে চাম আজি হৈছেনে নাই হোৱা কিন্তু আগৰ যিকেইটা পুলি কৰিলোঁ এনেকুৱা নিচিনা সময়তে হৈ গৈছিলে এইটো অকণ ফালি মই ইয়াক সুবিধা কৰি এনেকৈ পুলি কৰিছিলোঁ কিন্তু চাওঁচোন হৈছেনে নাই হোৱা এয়া চাওক এয়া দেখিছেনে ইমান ধুনীয়াকৈ ইয়াৰ শিপা আৰু এইটো এটা ইয়াতে দুটামান কাটা ক্লিপ আছে মই ইয়াক ফচাবলৈ ডালটো যাতে ওলাই নাযায় তাক ফচাবলৈ এইটো ব্যৱস্থা কৰিছিলোঁ এইটোৱে আৰু এটা আছে এইকেইটাইদি কৰি ৰাখিছিলোঁ আৰু ইয়াৰ মই শিপা দেখুৱাই দিছোঁ এয়া দেখিছেনে এয়া শিপা হৈ গ'ল ধুনীয়াকৈ শিপা হৈ আছে আৰু এইটোক মই সৰু এটা টাবত ৰুই দিম এয়া চাওক দেখিছেনে ধুনীয়াকৈ শিপা হৈ গ'ল মই পানী দি দিছোঁ আৰু ইয়াৰ মাটি কথাটো গম পালে আৰু ইয়াক মেণ্ডেভিলাবিলাকক ৰ'দ লাগে কিন্তু ফুল ডে গোটেই দিনটো ৰ'দ পালে কষ্ট পায় ইহঁতে ফুল সম্পূৰ্ণ দিনটো ৰ'দ নিদিব এবেলাৰ ভাল ৰ'দ দিব আৰু ফাৰ্টিলাইজাৰ মাহত এবাৰকৈ দিব গোবৰ শুকান গোবৰটো ভাল হয় শুকান গোবৰটো দিলেই হয় আৰু নাইবা কেঁচুসাৰ মোৰ শুকান গোবৰ এতিয়া নাই মই কেঁচুসাৰেই দিছোঁ কেঁচুসাৰো দিব পাৰে শুকান গোবৰটো দিলে অকণ ভাল বেছি মই মেণ্ডেভিলাৰ কাৰণে শুকান গোবৰটো ভাল বুলি ভাবোঁ মই এইজোপা এনেকৈ মই লাহেকৈ পুতি দিলোঁ সেইডাল আৰু ইয়াক মই এনেকৈ ভালকৈ ৰখাই দিলোঁ আৰু এতিয়া মই লাহেকৈ বান্ধি দিম যাতে ই ওলাই হাউলি নপৰে আৰু ইয়াত কলি এটাও আছে চাওক হোৱাইট কালাৰ এইটো দিছে ইমান ধুনীয়া কলি এটাও আছে এইটো আনোতেই কলি হৈ আছে এইটো ফুলিব 3-4 দিনৰ ভিতৰত এইটো সাৰ মাহত সেনেকৈ কৰিব ফুল ডে ছানলাইটত নাৰাখিব সম্পূৰ্ণ ৰ'দ নিদিব দিনটোৰ সেইটো ক'লোঁ এজোপা বৰ ধুনীয়া লতাজাতীয় ফুল হয় ইয়াৰ দাম অলপ কষ্টলিয়ে পৰি যায় আৰু এটা কথা আপোনালোকে নাৰ্চাৰীৰ পৰা বা য'ৰ পৰা যিকোনো এটা ফুল আনি লগালগ ৰিপৰ্ট নকৰিব কমেও এসপ্তাহ সময় নিজৰ ঘৰৰ বাগিচাৰ এনভাইৰনমেণ্টৰ লগত এডজাষ্ট হ'বলৈ দিব আৰু এইটো পুলি মই এসপ্তাহ হৈ গ'ল তাৰ পাছত আজি ৰিপৰ্ট কৰিছোঁ আৰু ফাৰ্টিলাইজাৰ আপোনালোকে দিলে শুকান গোবৰ বা কেঁচুসাৰ দিবই তাৰ উপৰিও মাহত এবাৰ বন মিলটো যে মই মিক্স কৰিলোঁ যিটো বন মিলটো তাৰ এচামুচকৈ এনেকৈ চাইডে চাইডে দিব পাৰে সেইটো ভাল হয় বন মিলটো দিব আৰু বন মিলটো যদি নাথাকে নিদিয়ে তেতিয়াহ'লে কি কৰিব পাৰে কণীৰ যে কণীৰ বাকলিখিনি ভালকৈ ধুই চাফা কৰি ল'ব খালি কণীৰ ভিতৰৰ অংশবোৰ থাকিবলৈ নিদিব চাফা কৰি তাক গুড়া কৰিও দিব পাৰে আৰু কিন্তু সহজতে বন মিলটো পায় সাৰৰ দোকানত মই বন মিলটো দিব আৰু এইজোপা ফুল মাৰ্চ
মানৰ পৰা খুব ভালকৈ ফুলিবলৈ আৰম্ভ কৰিব। মাৰ্চ এপ্ৰিলৰ পৰা ঠাণ্ডা দিনত অলপ কম ফুলে আৰু ঠাণ্ডাৰ দিনত ইহঁতক ৰিপট এনেকুৱা সময়তে অক্টোবৰ নৱেম্বৰ মানৰ পৰা ৰিপট কৰিব পাৰে। কৰোঁ বুলি ক'লে নতুনকৈ পুলি ৰুব পাৰে। সিহঁতৰ ফুলাৰ সময়টো মাৰ্চ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। তাৰ আগে আগে আপোনালোকে ফাৰ্টিলাইজ কৰিব পাৰে। ফুলাৰ আগে আগে কৰিব। ফেব্ৰুৱাৰী মাহটো খুব ভাল হয়। ফেব্ৰুৱাৰী মাহটোত আপোনালোকে সাৰ পানী যোগান ধৰিব। অন্য ফুলৰ কাৰণেও ভাল আৰু ৰিপট কৰোঁ বুলি ক'লেও পাৰিব। পানী সদায় মাটি চেক কৰি দিব আৰু পোক-পৰুৱাৰ কাৰণে গছজোপাত নিম অইল স্প্ৰে কৰিব পাৰিব। এইজোপাৰ বিষয়ে এইখিনিয়েই। তেন্তে আজিলৈ মই সামৰিছোঁ। এইজোপাৰ বিষয়ে সম্পূৰ্ণকৈ যিখিনি প্ৰয়োজন সেইখিনি মই ক'লোঁ। আৰু ভাল লাগিছে যদি মোৰ ভিডিঅ'টো লাইক এটা দিব আপোনালোকে। চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। বেল আইকনটো প্ৰেছ কৰি দিব। নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাব। তেন্তে আজিলৈ সামৰিছোঁ। বাই বাই।